Hey viewers, welcome back to my channel. তো সদায় নিচিনাকৈ আজি মই আৰু এটা ৰেচিপি লৈ আহিছোঁ। তো আজিৰ ৰেচিপিটো হৈছে কেৰেলাৰ। নামটো শুনোতে কিবা লাগিছে হয়। কেৰেলা মই বহুত বেয়া পাওঁ। আপোনালোকেও চাগে বহুত বেয়া পায় কাৰণ ই বহুত তিতা থাকে। তো আজি মই যোনটো ৰেচিপি আপোনালোকক দিম সেই ৰেচিপিটোৰ ষ্টাইলত মই বনাই খাওঁতে কিন্তু কেৰেলা মোক ইমান তিতা লগা নাই। তো এইটো ষ্টাইলত মই বনাই খোৱা হ'লোঁ তেতিয়াৰ পৰা মই কিন্তু কেৰেলা খুব ভাল পাওঁ আৰু মই মাজে মাজে কেৰেলা খায়ে থাকোঁ। তো আশা কৰিছোঁ আপোনালোকে মোৰ এইটো ৰেচিপি ষ্টাইলত বনাই খালে চাগে খাব পাৰিব আৰু তিতা কম হয়। তো আজিৰ ৰেচিপিটো আশা কৰিছোঁ আপোনালোকে ভাল পাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। হে ভিউৱাৰ্ছ, ৱেলকাম বেক টু মাই চেনেল। তো আজি মই বনাব গৈ আছোঁ কেৰেলা ভাজি ৰেচিপি। তো বহুতে কেৰেলা ভাজি বেয়া পায় চাগে, ইভেন ময়ো বেয়া পাওঁ। তিতা মই বহুতেই বেয়া পাওঁ। কিন্তু এইটো ৰেচিপি খোৱাৰ পিছত আপোনালোকে কেৰেলা খাবও শিকিব। তো কেৰেলা মই যোনটো ষ্টাইলত বনাম তেতিয়া কেৰেলা তিতা নহয়। তো মই প্ৰথমতে কেৰেলাখিনি কি কৰিলোঁ, তো কেৰেলাখিনিত হালধি আৰু নিমখ দি পেলাই সানি ইয়াক আধা ঘণ্টা বা 20 মিনিট ৰাখি থৈছিলোঁ। তো মই ইয়াক আধা ঘণ্টা ৰাখিছিলোঁ, ৰাখি লৈ ইয়াক ভালকৈ মঠিছোঁ। তো এই কেৰেলাখিনি ভালকৈ মোহাৰি চেপি পানী উলিয়াব। তো এইখিনি মই তেনেকৈ হালধি নিমখ দি পেলাই সানি থৈ মোহাৰি ইয়াৰ টেঙা পানীখিনি পেলাই দিছোঁ। লগতে আলু এটা দিছোঁ সৰু মিহিকৈ কাটি, আৰু লৈছোঁ 4টা কেঁচা জলকীয়া, এটা পিঁয়াজ। তেন্তে আহক ৰেচিপিটো ষ্টাৰ্ট কৰিছোঁ। তো কেৰাহী বহাই দিছোঁ, তেলো দি দিছোঁ। কেৰাহীখন গৰম হৈছে, ইয়াত এতিয়া পিঁয়াজখিনি দি দিম। এইখিনি ৰঙাকৈ ভাজিম। তো এইখিনি ৰঙা হোৱালৈকে মই আৰু এটা কাম কৰি আছোঁ। তো ইয়াত আপোনালোকে দেখিছে মই কেৰেলাখিনি পানীত তিয়াই থৈছোঁ। এইখিনি এতিয়া উঠাই দিম, এনেকৈ চেপি ল'ম। আপোনালোকে আলুখিনি এক্সট্ৰাকৈও ৰাখিব পাৰে, মই একেলগে থৈ দিছোঁ, এনেকৈ চেপি দিম। একদম ভালকৈ চেপিব, পূৰা পানী ওলাই যোৱাকৈ। দেখিছে কি সুন্দৰ লাগিছে আলুৱে আৰু কেৰেলাখিনি দেখিবলৈ। পিঁয়াজখিনি ইতিমধ্যে ৰঙা হৈছেহি অলপকৈ। তো দেখিছে পিঁয়াজখিনি ৰঙা ব্ৰাউন হৈছে। এতিয়া মই দিম জিৰা পাউডাৰ, ধনিয়া পাউডাৰ। তো জিৰা পাউডাৰ, ধনিয়া পাউডাৰ মই আধা চামুচকৈ দিছোঁ, আৰু হালধি আধা চামুচ, সৰু চামুচৰ আধা চামুচ জলকীয়া গুড়ি। তো এইখিনিতে আপোনালোকে আৰু বেলেগ কিবা মছলা দিব বিচাৰিলেও দিব পাৰে। তো এইখিনি এতিয়া অকণমান ভাজিম। তো হৈ গৈছে, এতিয়া ইয়াত দি দিম কেৰেলাখিনি। তো এইখিনি ভাজিম। তো ইয়াত অথনি নিমখ সানি দিছিলোঁ, সেইকাৰণে নিমখ অকণমান কমাই দিম। তো এই ভাজিখিনিক এতিয়া ল' ফ্লেমত 5 মিনিট ৰাখিম আৰু মাজে মাজে চাই থাকিম। তো এয়া দেখিছে 5 মিনিট পিছত কালাৰ কিমান ধুনীয়া হৈছে, আৰু ইয়াক একদম ভালকৈ ফ্ৰাই কৰিছোঁ। তো এতিয়া এইখিনিক আৰু অকণমান সময় ভাজি যাম। আলুখিনি চাইছোঁ, সিজিছে আলুখিনি, কি ধুনীয়া হৈছে, একদম পূৰা ড্ৰাই ফ্ৰাই।
দেখোঁতে ইয়াক লগা নাই যে কেৰেলা ভাজি আলু ফ্ৰাই নিচিনা লাগিছে। কি সুন্দৰ হৈছে। তো আপোনালোকেও এনেকৈ নিশ্চয় বনাই খাব, এনেকেই ফ্ৰাই কৰিব। তো ইতিমধ্যে ভাজিখিনি হৈ গৈছে, খুব সুন্দৰ হৈছে, আলুখিনিও খুব সুন্দৰকৈ ফ্ৰাই হৈছে। তো আশা কৰিছোঁ আজিৰ ৰেচিপিটো আপোনালোকে ভাল পাব, আৰু ভাল লাগিলে সকলোকে শ্বেয়াৰ কৰিব, লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। বাই বাই।